এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ লৰালৰি, কথাই কথাই এদিন দুয়ো লাগি গল বৰ হুৰাহুৰি। আজি তোমালোকলৈ লৈ আহিছো এটা ধুনীয়া কাহিনী, যত এহাল বুঢ়া বুঢ়ীয়ে আনৰ কামবোৰ সহজ বুলি জেদ কৰি লৈ গোটেইখন উলট পালট লগাই দিছিল। বুঢ়ী শুনিছনে? ডিঙিটো শুকাই কৰকৰীয়া মাৰিছে, চাহপানী এটোপাকে দিবিচোন। হৰি বিষ্ণু, এই মানুহটো কিহে পাইছে বাৰু? এতিয়ালৈকে 5 বাতিমান খালে, খবৰ আছেনে? আমাৰো কাম বন নাই নহয় ঘন্টাই ঘন্টাই চাহপানী যোগাৰ ধৰি থাকিবলৈ। হেৰো, কাম কৰি আছো কাৰণেহে খুজিছো। চাহপানী টোপা পৰি থাকিলে কাম কৰি ভাল লাগে। তইনো বুঢ়ী কিহৰ কাৰণে চাহটোপা দিবলৈ কলতে দাং খাই উঠিছ? দিনটো কিহৰ ঘোঁৰা ঘাঁহডাল কাটিছ? কি কলে আপুনি? ৰাতি নোপোৱাওতেই যে উঠি বাঢ়ি বন সোপা কোনোবাইহে কৰিলে। সেই বুলি চাহপানী তামোল খাই বহিবলৈ সময় অকমান পোৱা নাই। হ'ব বুঢ়ী, দেখিছো নহয় কি হাৰ ভঙা কামডাল কৰিছ। মই কৰা কামবোৰকেই কাম নহয়, আপুনি কৰাবোৰহে কাম। হেৰো, সামান্য চাহপানী টোপা খাবলৈকেনো মই তোৰ পৰা ইমানবোৰ কথা শুনিব লাগে নে? ভগৱানে ল'ৰা ছোৱালী বুলিবলেতো নিদিলে, আছো ঘৰত বুঢ়া বুঢ়ী দুটা। তয়ে যদি মোৰ আলপৈচান নধৰ কোনে ধৰিব? নাখাওৱে যাহ তোৰ হাতেৰে চাহ। মই কিবা বনাই খাব নোৱাৰো বুলি ভাবিছ নেকি? জনা আছে, মই খন্তেক নহলেও ঘৰখনত কি পৰিস্থিতি হব পাৰে মই জনা আছে ভালকে। কথা কৈছে শুনা, তই খন্তেক নালাগে, এবছৰ নহলেও পাৰিম। বহুত বছৰৰ মূৰত এদিনহে গৈছিলো, এদিনৰ কাৰণে গৈছিলো বোপাই ঘৰত থাকিবলৈ। 5 দিনা ৰাতিপুৱাই গৈ আপুনিহে ওলাইছিলেগে। তই দেখোন পুৰণা কথাবোৰ আজৰি আনিছ। ডাংকুপ মৰা কথাবোৰ প্ৰথমতে কোনে কৈছিলে? ঠিক আছে, তই খেপেৰি পাতিছতো, তোক দেখুৱাই আছো মই কি পাৰো কি নোৱাৰো। কিবলে কিবা বাকী আছে নে? গাত বল শক্তি থকালৈকে আমুকে এইবোৰ কামলৈ ভয় নকৰে, খৰি দুচটা ফালিবলৈকে অতপৰ লাগিল। মই কৰা কাম বিলাক এতিয়া সাধাৰণ কাম, আৰু তই কৰা বিলাক হলে হাৰ ভগা কাম। ঠিক আছে, দেখাই আছো, কাইলৈৰ পৰা মই কৰা কাম বিলাক তই কৰিবি আৰু তোৰ কাম বিলাক মই কৰিম। ভয় কৰি আছো নেকি? ঘৰৰ সমস্ত কাম কাইলৈৰ পৰা আপুনি কৰিব লাগিব, আৰু আপোনাৰ কামবোৰ বাহিৰৰ কাম সকলো মই কৰিম। পৰি মৰা বিধৰ বুলি ভাবিছ নেকি? তেনেহলে ফয়চলা খাটাং। ঠিক কথা মতেই কাম। পিছদিনা ৰাতিপুৱাই বুঢ়ী ওলাল পথাৰলৈ বুলি কান্ধত নাঙল লৈ। বুঢ়ায়ো শোৱা পাতি এৰি হাতত ললে ঘৰৰ সকলোবোৰ কাম। বৰষুণহে দিব। জাপিটো বা ক'ত থলে বুঢ়াই? হেৰা, জাপিটো ক'ত থলে? বিচাৰি ল, কালি দেখোন বৰ ডাংকুপ মাৰিছিলি। কিহেনো পাইছিলে, ভাল নলগা জেংখনত লাগি ললো। ঘূৰ। নোৱাৰিছো আৰু দেই। কঁকালটো বিষাই গৈছেগে। কোনো মতে গাখীৰকণ খীৰাইছিলো, তাকো গৰুজনীয়ে পেলাই দিলে। মোৰটোহে ঘূৰাইছে, ঘৰলৈকে যাওঁগে আৰু। বুঢ়ী আহিলি? আহিলো। পানী অকমান দিয়কচোন। কিহে পাইছিলে আমাৰ নলগা জেঙত লাগি লোৱা? শিক্ষা পালো বুজিছে। ময়ো তাকেই ভাবিছো, কিহেনো পাইছিল জেদত লাগি কাম কৰিবলৈ। আজি বৰ ডাঙৰ শিক্ষা পালো বুজিছ। পৰৰ কামবোৰ সহজ বুলি ভবাতকৈ নিজৰ কামবোৰ কৰি যোৱাই ভাল। পৰৰ কামক সহজ বুলি কৰিবলৈ গৈ আজি বৰ কষ্টখন পালো। আৰু আপুনি কিবা খালেনে? ভাত ৰন্ধাই নহলে নহয়, জুহালৰ যি ধোৱাই মোৰ চকু পুত খুৱাই পেলালে। বলক, জলপান এমুঠিকে খাই জিৰাই লওঁগৈ। বল, কিবা এটা খাই লওঁগৈ, বৰ ভোক লাগিছে। আৰু এতিয়া কঁঠালে পেলালে মুচি, আৰু আমিও আহিলো গুচি।